তাৰপৰা দুটকা উপাৰ্জন কৰি 2 টকা সাঁচিব লাগিব, চাকৰি বিচাৰিব লাগিব, এনেকুৱা জীৱনটো চলিব লাগিব। দুখীয়া মানুহ না, মানে কাম কৰি খাব লাগিব, চাকৰিও বিচাৰিব লাগিব, উপায় নাই। মইতো চাই কৈছোঁ পোৱা নাই তাৰমানে। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আজি বহুত দিন হ'ল যোৰহাটত আহি থকা এটি সৰু সুৰা সপোনৰ কাৰণে আহি আছোঁ, সপোন পূৰ কৰিবৰ কাৰণে। সপোন পূৰ হোৱা নাই নহয় নাজানো, তথাপিও আহিছোঁ, চেষ্টা কৰিছোঁ। সেইকাৰণে ভিডিঅ' দিব পৰা নাই আৰু বেয়া চেয়া নাপাবি। আৰু আজিকালি কি হৈছে জানো, লাইক চাইক কম পোৱা হৈছে, আগত বহুত লাইক আহে, শ্বেয়াৰ নোকোৱা হৈছে, কি হৈছে নাজানো আৰু। সকলো যাতে ভিডিঅ'বোৰ পুৰা শ্বেয়াৰ কৰি দিয়ে, তাৰমানে ভাইৰেল হৈ যাব, তাৰমানে শ্বেয়াৰ কৰি দিব লাগে, তাৰমানে একদম মোৰ 5 বছৰ হৈছে, তাৰমানে মোৰ মনৰ মানুহজনী বিচাৰি ফুৰিছোঁ, তাৰমানে বিচাৰি নাই পোৱা, তাৰমানে একদম মনৰ মানুহ এজনী তাৰমানে লৈ যাম বুলি ভাবিছোঁ ইয়াৰ পৰা বাচি পেলাই, তাৰমানে বিচাৰি আছোঁ, পোৱা নাই। তাৰমানে আপোনালোকে জনাবচোন, আপোনালোকৰ হয়তো পিছফালেও লুকাই থাকিব পাৰে, বিচনা তলতো থাকিব পাৰে, তাৰমানে হয়তো বাহনিতো থাকিব পাৰে। খবৰ দিবিচোন দেখিলে, আগফালে পিছফালে, নহ'লে টাঙৰ ভিতৰতো সোমাই থাকিব পাৰে। আপোনালোকে খবৰ দিবি, তাৰমানে খবৰ দিবি, নহ'লে জেওৰা কিনাৰত ৰখি থাকিব পাৰে, একদম খবৰ দিবি। তাৰমানে মোৰ মানুহজনী দেখিছ নেকি, একদম 12 বছৰ হৈছে, তাৰমানে বিচাৰি ফুৰিছোঁ, পোৱা নাই, তাৰমানে ইমানে পোৱা নাই, তাৰমানে বিচাৰি ফুৰিছোঁ, তাৰমানে 12 বছৰ হৈছে, চুলি দাড়ি দীঘল হৈ গৈছে, তথাপিও বিচাৰি পোৱা নাই। যোৰহাট আহি তাৰমানে ইমানে ধুনীয়া ছোৱালী আছে, তাৰমানে এই গালত চুমা দিব লাগে, তাৰমানে মোতকৈ ডাঙৰ হ'ব, তাৰমানে দেখাই দিছোঁ আৰু, তাৰমানে কৈ দিওঁ জানো, নামটো কৈ দিম, ছোৱালীজনীৰ নাম হৈছে একদম তামিকটো কাম কৰি থাকোঁতে ডিষ্টাৰ্ব কৰি চুম খাবলৈ নকবি, তাৰমানে তথাপি মোৰ মানুহজনীক আপোনালোকে দেখিছে নেকি, একদম সপোনৰ মানুহজনী, তাৰমানে ঘৰ বহাব চাং তলত চাবি, পিছফালে নহয় বাহনি তলত, আগফালে পিছফালে একদম বিচাৰি দেখিলে বা ৰাস্তা পদূলি দেখিলে খবৰটো দিবিয়ে, তাৰমানে একদম দিবিয়া। মই কি কামত জড়িত হৈ আছোঁ আপোনালোকক অকণমান দেখাই দিছোঁ, ভিডিঅ'ত চাই থাকিব। সপোন পোৱা কৰিবলৈ হ'লে মাজতে অলপ জমিন দিছোঁ আৰু, যদি ভুল ভ্ৰান্তি হয় আপোনালোকে একদম হাত দুখন একদম মেলি পেলাই, তাৰমানে পদুম কৰিটোৰ নিচিনাকৈ নমস্কাৰ কৰি পেলাই, তাৰমানে ক্ষমা কৰি দিবি আৰু, তাৰমানে এতিয়া ভিডিঅ'টো চাই থাকক আৰু কি কামত জড়িত হৈ আছোঁ দেখাই দি আছোঁ। धीरे धीरे नामी से धीरे धीरे
ভিডিঅ'টো সামৰিছোঁ। বাই 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 বাই। ছাৰ আপোনালোকে যদি নতুনকৈ মোৰ চেনেলটো চাই আছে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু তাৰমানে শ্বেয়াৰ কৰি দিবি তাৰমানে একদম লগৰবোৰ গালো তাৰমানে শৰীৰ তলিৰ পৰা চকুৱা তাত যেনেকৈ দলীয় তাৰমানে মানুহৰ গালো তেনেকৈ মানুহ গাবলৈ চব মোবাইললৈ দলিয়াই দিবি তাৰমানে চব দলিয়াই দিবি তাৰমানে হোৱাটছআপত দলিয়াবি ফেচবুকত দলিয়াবি ইনষ্টাগ্ৰামত তাৰমানে এনেকৈ দলিয়াই দিবি তাৰমানে একদম মানুহৰ গাত টিকাতে লাগি উল্টা খাই ঘূৰিছে আৰু তাৰমানে ঘূৰি চালে তাৰমানে ক্লিক হৈ যাব মোৰ ভিডিঅ'টো তাৰমানে শ্বেয়াৰ হৈ যাব তাৰমানে ভিউজ বাঢ়ি যাব তাৰমানে তেতিয়াহ'লে সামৰিচোন বাই বাই টাটা। আপোনালোকে বেয়া চেয়া নাপাব ভইচটো সিমান ভালদৰে ক্লিয়াৰ নাহিব পাৰে মোৰ যিটো এইটো সেইটোৱে ভইচ দি থাকোঁ ভাল ভইচ এইটো অলপ তাৰমানে প্ৰব্লেম হৈ গ'ল বেয়া হৈ গ'ল তাৰমানে বেয়া হৈ গ'ল সেইটো কাৰণে ভইচটো ক্লিয়াৰ নাহিব পাৰে আপোনালোকে বেয়া চেয়া নাপাব কলেজ বন্ধ কেইদিনত যোৰহাট আহি অলপ কাম চাম কৰিছোঁ তাৰপৰা দুটকা উপাৰ্জন কৰি দুটকা সাঁচিব লাগিব চাকৰি বিচাৰিব লাগিব এনেকুৱা জীৱনটো চলিব লাগিব দুখীয়া মানুহ না কাম কৰি খাব লাগিব চাকৰিও বিচাৰিব লাগিব উপায় নাই আমিতো হালোৱা মানুহ লোকৰ ভাড়া থকা মানুহৰ নিচিনা দুদিনীয়া জীৱন কিবা এটা কৰি খাবই লাগিব নিশ্চয় দুই এটকা উলিয়াই নিওঁ আহোঁতে 1000 টকা আনিছিলোঁ এতিয়া যাওঁতে কেইটকা নিম আপোনালোকক ঘৰত পাওঁতে দেখাম সেই পইচা কেইটকা মই এনেকুৱা জেগাত খটাম তাৰমানে যাতে ডাবল ইনকম হৈ যায় ভৱিষ্যতৰ কাৰণে আগবাঢ়ি যাব পাৰোঁ আৰু এটাকে নিজকে পৰীক্ষা কৰিছোঁ যাতে ভৱিষ্যতৰ আগলৈ বিয়াবোৰ পাতিলে কৰি খুৱাব পাৰিম নে নোৱাৰিম মানুহজনী তাৰমানে চেষ্টা কৰিছোঁ এতিয়ালৈকে বাৰু সেইবিলাক একো ভবা নাই তথাপিও চেষ্টা কৰিছোঁ আৰু আগলৈ যদি বিয়া পাতিলে খাব পাৰিম নে নাই এনেও এদিনতো বিয়া পাতিব লাগিব না চবেই বিয়া পাতিব লাগিব এদিন তথাপি চেষ্টা কৰিছোঁ আগলৈ খুৱাব পাৰিম নে নাই বহুত চেষ্টা কৰিছোঁ মানে প্ৰথম আহিছোঁ প্ৰথম কামত লাগিছোঁ মানে বহুত কষ্ট হৈছে তথাপিও কষ্টৰ মাজেৰে কাম কৰিছোঁ আৰু উপায় নাই কৰিবই লাগিব সেয়ামান কথা ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব মন চনবিলাক ভাল নলগা হৈছে লগৰবিলাকে চব চাকৰি পাই গৈছে বেকাৰ হৈ আছোঁ চাকৰি বিচাৰিছোঁ